নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ বাৰু আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু ভগৱানৰ কৃপাত আছোঁ আমিও ভালেই। আৰু আজি আমি এয়া নতুনকৈ এটা ব্লগ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু মোৰ আমাৰ ঘৰৰ কিটচেনৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 31st, চাওঁতে আমাৰ 2023 যাবৰে হ'ল। আকৌ নতুনক আদৰিবৰ হ'ল 2024। সকলোৰে বাবে ভাল হওক, সকলোৰে মংগল হওক। যিবিলাক আশা আছে সেইবিলাক 2024ত আপোনালোকৰ ফুলফিল হওক আৰু আশীৰ্বাদ কৰিব আমাৰো যাতে তেনেকুৱাকৈ সকলোবিলাক ভালে যায়। যোৱা বছৰকেইটি যেনেকৈ গ'ল, আহি থকা বছৰবোৰো সেনেকৈ ভালদৰে যাওক, সকলোৰে যাওক, আমাৰো যাওক। আৰু আজি 31st বুলি নতুনকৈ এটা ব্লগ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আমি ঘৰতে অকণমান খানাৰ আয়োজন কৰিছোঁ, বেলেগ কোনো নাই, আমি ঘৰৰ গোটেইকেইটাই মিলি অকণমান খাম আৰু সিমানে। তো সেই বুলি ভাবি আপোনালোকক অকণমান দেখুৱাওঁ আমি কি কৰোঁ, কি খাওঁ। সকলোৱে খাইছে আজি, হয়তো সকলোৰে কিটচেনত মাংস মাছ কিবা নহয় কিবা এটা থাকিবই। আৰু স্বাগতম জনাইছোঁ মোক অন্য এটি চেনেললৈ। চাই থাকিব ভিডিঅ'টি একেবাৰে শেষলৈ আৰু লাষ্টত কেনেকুৱা পায় জনাব। তো বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া প্ৰথমতে আজি খানাৰ আইটেমখিনি এবাৰ আপোনালোকক দেখুৱাই লৈছোঁ। মাংসখিনি ধুনীয়াকৈ মছলা মাৰি লৈছোঁ আৰু অলপ আদা নহৰু ৰাখিছোঁ পিছত তেলত দিবৰ বাবে। আৰু ইয়াত তেল গৰম কৰি লৈছোঁ। ইয়াত মাছটো প্ৰথমে ফ্ৰাই কৰি লওঁ। এয়া অৱশ্যে আমাৰ ঘৰৰ মাছ নহয়, এয়া বজাৰৰ পৰা আনিছে দেউতাই। ৰৌ মাছ প্ৰথমতে এইখিনি আজি ফ্ৰাই কৰি লৈছোঁ। মুঠতে আজি মাছ মাংস সকলো 2023 মোটামুটি বেয়া যোৱা নাই, ঠিকে থাকে গ'ল। এতিয়া আহি থকা বছৰবিলাক ভাল হ'লেই হ'ল। আহি থকা বছৰত মোৰ বাৰু অলপ ভাল খবৰো আছে, দিন বাৰু আপোনালোকক লাহে লাহে সকলোবিলাক আপডেট আপোনালোকে পাব। প্ৰথমতে এয়া মাছটো ফ্ৰাই কৰি লওঁ। খানা বাৰু অকলে মই বনাই থকা বুলি ক'লে গোটেইখিনি ক্ৰেডিট ল'লে বেয়া কথা হ'ব। মাও লাগি গৈছে এইফালে। ইয়াতে কেৰাহীত তেল দিছে, ইয়াতে আমাৰ মাৰ স্পেচিয়েল ডিছ পিজন ফ্ৰাই। আমাৰ ঘৰৰ সকলোৱে পাৰ মাংসটোৱে বেছি ভাল পায়, গতিকে ইয়াতে পাৰ বনাব এতিয়া মায়ে। এয়া পিঁয়াজ কাটি লৈছে আৰু মোৰ মাছ ফ্ৰাই হৈ আছে লাহে লাহে। বুলি গম পোৱাৰ লগে লগে এয়া নমতা আলহী আহি গৈছে। কিমানখিনি খাব পাৰে, কিমানখিনি সময় থাকে, সেই সময়লৈকে আমাৰ কিমানখিনি আইটেম হয় দেখা যাব বাৰু। তেতিয়ালৈকে আমি কিমানখিনি কৰিব পাৰোঁ। আৰু এয়া আমাৰ খানা কিছু হৈ গ'ল। আমাৰ মানুহবিলাকে বহুত কম পৰিমাণে খায়, গতিকে এমাউণ্টটো আমাৰ বহুত কম। আৰু আমি ঘৰৰ কেইটাই আছোঁ, বিশেষ আৰু বেলেগ মানুহো নাই। গতিকে এয়া হৈছে পিজন কাৰী আৰু ইফালে ফ্ৰাই আৰু মাছ ফ্ৰাইটো এয়া থৈ দিছোঁ ইফালে। আৰু এইখিনি দিনৰে কিবা কিবি বস্তু আছিলে, এনেকৈ আছে দিনৰ ভাগতে ৰৈ যোৱা। আৰু এয়া চিকেন, এয়া সম্পূৰ্ণ মোৰ ষ্টাইলত চিকেন বনি আছে। আজি হেনো মোৰ হাতেদিহে খায়। আৰু আমাৰ এয়া চিকেন ফ্ৰাই হৈ গ'ল, এইটো নমাবলৈ হৈছে, নমাই লওঁ। এইটো হৈছে আজি আমাৰ ষ্টাৰ্টাৰ অৱশ্যে আমি দুজনীহে, খোৱা মানুহ নাই, গতিকে পৰিমাণো কম। আপোনালোকে ভাবিব পাৰে ইমান কম খানাত গোন্ধটো কিন্তু ধুনীয়া হৈছে, ধুনীয়া আহিছে এট লাষ্ট আমাৰ ষ্টাৰ্টাৰ হৈ গ'ল। এতিয়া আমি খাই লওঁ। দেখিবলৈ ইমান টেষ্টি লাগিছে। আপোনালোকৰ বাৰু দেখি খাওঁ লাগিছে নেকি? যদি খাওঁ লাগিছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। আৰু তেতিয়ালৈকে আমি খাই লওঁ। আমাৰ ষ্টাৰ্টাৰ পেট নভৰিলে, গতিকে মাছো এক পিচ খাবলৈ লৈছোঁ। আৰু খাইনো কিনো ভাষণ দিছোঁ নাজানো ইমানকৈ, গতিকে আপোনালোকক আৰু সেইবিলাক নুশুনাওঁ। আৰু এতিয়া আমি সকলোৱে ভাত খাবলৈ বহিছোঁ। সকলোৱে 2023ৰ লাষ্ট খানাটো, লাষ্ট সাজখন একেলগে এয়া খাবলৈ বহিছোঁ। এয়া দেউতাই হাত ধুই আছে, আহি এয়া খাবহি। আৰু এনেদৰে আমি 23ৰ শেষৰখিনি খানা
খাই লৈ আকৌ কিছু দেৰি জুই ফুৱাওঁ। সেইদিনাখন অলপ ঠাণ্ডা পৰে ন, গতিকে আমি সকলোৱে আকৌ অলপ জুই ফুৱাই মেলি ৰাতি শুই থাকোঁ। ইমানখিনিয়ে আছিল আমাৰ 31ৰ প্ৰগ্ৰাম। বিশেষ আৰু একো নাই। ঘৰতে এনেকৈ মা দেউতাৰ লগতে এনেদৰে স্পেণ্ড কৰিলোঁ। গোটেইখিনি ভালেই গ'ল। আহি থকা দিনবিলাক যাতে ভালে যায় তাৰ বাবে ভগৱানৰ ওচৰত খাটি ৰাতি শুই থাকোঁ। আৰু এয়া হৈছে নেক্সট ডে, মানে 2024ৰ প্ৰথমটি দিন। সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ হিয়া ভৰা আৰু মৰম আৰু শুভেচ্ছাৰে আজিৰ দিনটো আকৌ আৰম্ভ কৰিছোঁ। যোৱাকালি মোৰ ক্লজিং লোৱা নহ'ল, গতিকে আকৌ সেই ভিডিঅ'টিৰ লগতে মই আকৌ নতুন ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ। আৰু এয়া মই যাবলৈ ওলাইছোঁ মন্দিৰলৈ। 1 জানুৱাৰী অৰ্থাৎ মোৰ জন্মদিন। মই ইয়াৰ আগতে মোৰ ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ মোৰ জন্মদিনৰ দিনাৰ পৰাই, আৰু আজি সম্পূৰ্ণ 1 বছৰ হ'ল মই ইউটিউবত ভিডিঅ' দিয়া। কিন্তু মই ইমানখিনি বেছি ভিডিঅ' দিয়া নাই। মাজে মাজে কেতিয়াবা মন গ'লে মই দি আছোঁ। তথাপিও ইমান কম দিনত আপোনালোকে মোক যিখিনি মৰম দিছে তাৰ বাবে ধন্যবাদ। আৰু এতিয়া মই জন্মদিন বুলি যাবলৈ ওলাইছোঁ নাৰিকলি মন্দিৰলৈ। গতিকে আপোনালোককনো কিয় থৈ যাওঁ, আপোনালোককো লৈ যাওঁ বুলি ভাবিয়ে আকৌ আৰম্ভ কৰিছোঁ। আৰু এয়া আমি মন্দিৰৰ ওচৰ চাপিছোঁ। আৰু এয়া হৈছে নাৰিকলি মন্দিৰ। আপোনালোক সকলোৱে হয়তো জানে। কোন কোন বাৰু মন্দিৰলৈ আহিছে এই মন্দিৰটিত জনাবচোন কমেণ্টত। আৰু এয়া চাওক মানুহৰ ভিৰ। সোমায়ে মানুহৰ ভিৰখিনি এবাৰ আপোনালোকক দেখুৱাই লৈছোঁ। নাৰিকলি মন্দিৰত সোমবাৰ আৰু আজি নিউ ইয়েৰ বুলি যথেষ্ট মানুহৰ ভিৰ হৈছে। চাকি বন্তি জ্বলাই আমাৰ হৈ গ'ল। আৰু এতিয়া ৰখিছোঁ কেইখনমান ফটো উঠাম বুলি। মোৰ লগত সেয়া ভণ্টিও আহিছে, তাইও মোক কৈ আছে কেইখনমান ফটো উঠাই দিব লাগে। গতিকে অলপমান ফটো আমি উঠি লওঁ আৰু তাৰ পাছত দেখুৱাই যাম কি কি কৰোঁ। আৰু এয়া হৈছে এটা মন্দিৰৰ, নাৰিকলি মন্দিৰৰে আন এটা মন্দিৰ। ইয়াত ভাগৱতক পূজা কৰা হয়। যিসকলে ভাগৱতক বিশ্বাস কৰে বা ভাগৱত পূজা কৰে তেওঁলোকৰ বাবে হয়তো এই মন্দিৰভাগ। আমি অৱশ্যে দুয়োভাগ মন্দিৰকে বিশ্বাস কৰোঁ, আৰু আমি দুয়োটা মন্দিৰতে পূজা কৰিলোঁ, সেৱা ল'লোঁ। আৰু এবাৰ আপোনালোকক এই মন্দিৰটো দেখুৱাই দিছোঁ। ইয়াতো খুব পবিত্ৰ লাগে। যদি প্ৰৱেশ কৰিছে আপোনালোকে নিশ্চয় গমেই পায়। সকলোবিলাক ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া আমি গাড়ীত আহিছোঁ। আমি ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ। বেছি দেৰি আমি কৰা নাই ইয়াতে। ঘৰলৈ যাওঁ। ঘৰলৈ যোৱাৰ আগত বাৰ্থডে বুলি মোক ঘৰৰ মানুহে দাবী দি থৈ দিছে যে চাহ হ'লেও একাপ খুৱাবই লাগিব। খানা বাৰু লগে ভাগে খাওঁ, খানাৰ বাহিৰেও চাহ একাপ মানে মোৰ ফালৰ পৰা। গতিকে চিপাঝাৰত ল'ম এতিয়া, লৈ অলপ দেখাই চিপাই লওঁ। তাৰপাছত আৰু দিনটো কি হয় গোটেইখিনি দেখুৱাই যাম। চাই থাকিব ভিডিঅ'টি। এয়া হৈছে চিপাঝাৰৰ লখিমী হোটেল। ইয়াত আমি মিঠাই অলপ লওঁ, যিহেতু বাৰ্থডে আছে গতিকে সেইখিনি লৈ লওঁ। মন্দিৰৰ পৰা আহি পালোঁ। এতিয়া আকৌ আমি খানাৰ কাৰণে আয়োজন কৰি আছোঁ। তো ঘৰতে আমাৰ ঘাইঘৰ খুৰাহঁতৰ ঘৰ। তো এনেকৈ খানাৰ অলপ আয়োজন কৰিছোঁ, সকলোৱে মিলি আজি খাম। তো এতিয়া তাত আহি আছোঁ। গোটেইখিনি বাৰু দেখুৱাম কি কৰোঁ। আৰু এয়া আমাৰ পিকনিকৰ প্ৰিপাৰেশ্যন আৰম্ভ হৈ গ'ল। টেণ্ট হাউচৰ কাম কৰিছে হোৱা, আৰু আমি খানাৰ বাবে পাচলি কাটি আছোঁ। আমাৰ টেণ্ট হাউচটো আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে? স্পেচিয়েল হয়। যদি আপোনালোকক লাগে কল কৰিব পাৰে। আমাৰ টেণ্ট হাউচ বৰ্তমানো ৰেডি হোৱা নাই, দেখুৱাম বাৰু পিছলৈ। এয়া কাপোৰ কানি আনি আছে মানুহে। তো এনেকৈ আমাৰ পিকনিকৰ আয়োজন চলিছে। আপোনালোকে বাৰু 1 জানুৱাৰী কেনেকৈ খালে জনাবচোন। আমি এয়া গোটেইখিনি বাৰু দেখুৱাম আপোনালোকক।
আপোনালোকৰ কেনেকুৱা গ'ল সেয়া জনাবলৈ নাপাহৰিব। খানাৰ মেইন আইটেম মাংস। মাংসটো ভাগত পৰিছে মোৰ, কি হ'ব নাজানো। বনাবলৈ লৈছোঁ এয়া, কেৰাহী পাতি থৈ গৈছে আমাৰ ছেকেণ্ড নহয় ফাৰ্ষ্ট ৰান্ধনি, মই ছেকেণ্ড হ'ম। এয়া ৰান্ধনি এয়া। তাৰপিছত এতিয়া মই বনাম বাৰু, কি হয় বাৰু পিছত দেখুৱাম, বনাই লওঁ আগত। পিকনিক বুলি ক'লে অকণমান কঁকালটো নাভাঙিলে মোৰ ভাল নালাগে, গতিকে আমাৰ পোৱালীকেইজনীৰ লগত ময়ো অকণমান পোৱালি ডান্স কৰিছোঁ। আপোনালোকে যদি বেয়া পায় স্কিপ কৰি দিব, আৰু যদি ভাল পায় কমেণ্ট বক্সত নিশ্চয় জনাব। গতিকে আমাৰ অকণমান এয়া কি বুলি ক'ম, জমনিমূলক নৃত্যটি উপভোগ কৰকচোন। ফাইনেলি আমাৰ খানা হৈ গ'ল। এতিয়া এয়া খাৱৰীয়া ৰাইজ বহিছে। আমি ৰান্ধনি বাৰণীবিলাক বহা নাই, বহিম লাহে লাহে। আমাৰ খানাৰ দৃশ্য একবাৰ চাই লওক। এইটো মোৰ পেহী দেই ৰাইজ। আৰু ৰ'ব দেই, আমাৰ দালি দিয়া হোৱাই নাই বাৰু, একো নাই। আমাৰ একবাৰ কাঁহীখন দেখাই দিছোঁ, আমাৰ থালত আজি কি কি আছে। আৰু এনেদৰে আমি 1 জানুৱাৰীৰ দিনটি পৰিয়ালৰ সৈতে খুব ধুনীয়াকৈ পালন কৰিলোঁ। আৰু এয়া সন্ধিয়া, যিহেতু মোৰ বাৰ্থডে আছে আজি, গতিকে মায়ে আমাৰ ঘৰৰ মন্দিৰতে এয়া শৰাই ব্যৱস্থা কৰিছে। কাষত সেয়া ভোগ, এনেদৰে আমি ভগৱানক আগবঢ়াই শৰাই দিয়া হয়। আমাৰ প্ৰত্যেক বছৰে আমি বাৰ্থডে এনেদৰে উদযাপন কৰোঁ, গতিকে এইবাৰো ব্যতিক্ৰম নহ'ল। আৰু এয়া আছিলে মোৰ বাৰ্থডেৰ ছাৰপ্ৰাইজ প্লেন। কোনোবা হয়তো মোৰ আপোন মানুহেই কৰিছে বুলি আপোনালোকে অনুমান কৰিছে, গতিকে ধন্যবাদ তোমালৈ। লগতে মৰমৰ ভণ্টি, তোমালোকলৈ অশেষ অশেষ ধন্যবাদ। আৰু ইয়াৰ লগতে মা, তোমাকনো কি বুলি ধন্যবাদ জনাম। তোমাৰ বিষয়ে যিমান ক'লেও শেষ নহয় কোনোদিন। ইমান ধুনীয়া দিন এটিত মোক এই পৃথিৱীখনলৈ লৈ অহাৰ বাবে তোমালৈ বহুত বহুত ধন্যবাদ। আৰু এতিয়া অকল ডেক'ৰেশ্যন দেখাই থাকিলে এইটো নহ'ব, দুটাকৈ আছে কেক কাটিবলৈ, গতিকে কেক দুটাও কাটি লওঁ। বাৰ্থডে কেক আপোনালোককনো কিয় নেদেখুৱাওঁ, বাৰ্থডে কেক কটা সময়খিনি আপোনালোকো থাকক লগত। গতিকে ব'লক আমি এতিয়া সকলোৱে মিলি কেক দুটি কাটি লওঁ। Happy birthday to you. Happy birthday. Happy birthday to you. Happy birthday. Happy birthday. Happy birthday. Happy birthday to you. It's your birthday, hooray! Happy birthday. It's your birthday, hooray! Happy birthday. Happy birthday. Happy birthday. Happy birthday to you. আৰু এনেদৰে খুব ধুনীয়াকৈ বছৰৰ প্ৰথম দিনটি, লগতে মোৰ বাৰ্থডে খুব ধুনীয়াকৈ পালন কৰিলোঁ। সকলোৰে লগত ভোজ ভাত খালোঁ, আৰু লাষ্টত এয়া বাৰ্থডে চেলিব্ৰেশ্যন বুলি কেক কাটিলোঁ। সকলোখিনি ধুনীয়াকৈ হৈ গ'ল, খুব ভাল লাগিলে। আপোনালোকৰ বাৰু কেনেকুৱা গ'ল জনাব কমেণ্ট বক্সত। আৰু এইটো ভিডিঅ'ৰ মই একেবাৰে লাষ্টত কেইটামান ফটো শ্বেয়াৰ কৰি আপোনালোকৰ পৰা বিদায় ল'ম। পুনৰ অন্য এটি ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে হাঁহি থাকিব, ফূৰ্তিত থাকিব। ওৱান্স এগেইন হেপী নিউ ইয়াৰ টু অল এণ্ড বাই বাই।